January. 13th January is the day of celebrated as the Uruka. Maghar Numani. The day preceding. Hello everyone, good morning. Moi asohi Duliajan St. Thomas Schoolot. Asalate aji Duliajan St. Thomas Schoolot celebrate korise Mag Bihu, mane Bhogali Bihu. যেহেতু নিচেই কাখত আৰু 2-3 দিনৰ পিছত পালেহি কনকল লৰাছলিবিলাকৰ মাজত তেওঁলোকে আজি ভোগালী বিহু উদযাপন কৰিছে আৰু এই সুন্দৰ অনুষ্ঠানত মই উপস্থিত থাকিব পাই সঁচাকৈ বহুত বেছি আনন্দ উপভোগ কৰিছো ভিডিঅটো হেকলকে চাও বুলি আশা ৰাখিলো প্ৰত্যেকখন স্কুলত বিভিন্ন ভাষাৰ ল'ৰা-ছোৱালী পঢ়ে অসমীয়া বেংগলী হিন্দী ভাষী কিন্তু আমাৰ মাঘৰ বিহু মানে ভোগালী বিহু কেনেকৈ মনা হয় এই সকলোবিলাক চিনাকি দিবৰ কাৰণে আজি এই অনুষ্ঠানটো উদযাপন কৰিছে দুলিয়াজান সেন্ট থমাস স্কুলে আৰু ইমান ধুনীয়া আয়োজন এটা কৰিছে অলপ আগতে দেখিলে আপোনালোকে বিহু হৈ গ'ল তাৰপিছতে এতিয়া মেজি জ্বলাব অকণমানি মৰম লগা মেজি এটা জ্বলাইছে আৰু মেজি জ্বলাওঁতে কি নিয়ম কৰা হয় এই সকলোখিনি আজি দেখাব আৰু এই মুহূৰ্তটো মই মোৰ কেমেৰা ধৰি ৰাখিছো আপোনালোকে চাও বুলি আশা ৰাখিলো আৰু মেমবিলাকে বহুত বেছি কষ্ট কৰিছে আহক তেহলে মেজি জ্বলাবতে চাও এফালে ধুনীয়া সৰু এটা মেজি তামোল পান চাকি ধূপ ধুনীয়াকৈ সজাই থৈছে মেজি জ্বলালে মাহ প্ৰসাদ দিয়া হয় এইখিনি মাহ প্ৰসাদ ধুনীয়াকৈ সজাই ৰাখিছে আৰু কনকন ল'ৰা-ছোৱালীবিলাক দেখিছেনে মেখেলা চাদৰ পিন্ধি কি ধুনীয়াকৈ আহিছে চাকি জ্বলাবলৈ ব্যৱস্থা কৰি আছে পাটনা এবাৰ গাই দিলে হ'ব আমি পুরো এনেকে কৰিলো কি কাৰণে কি অজিটো সবে কবা দে আৰু বাহিৰ এটা প্লেট প্ৰেক্টিস সবে এটা প্ৰসাদ খাব আমাৰ মেজি জ্বলি গ'ল কি ধুনীয়া জ্বলিছে চাওকচোন মেজি জ্বলি গ'ল আৰু যেটো সৰু এটা ভোজৰ ব্যৱস্থা কৰিছো মই মোৰ ফালৰ পৰা হাঁহ মাংস দিছো দেই এও বনাই আছে মই আনিবলৈ যাওঁ আৰু এফালে বাচ্চাবিলাকক প্ৰসাদ দিছে আমাৰ গোপিনীসকল আৰু ভকতসকল কলপাতত ধুনীয়াকৈ দিব এতিয়া প্ৰসাদ এফালে এটেন্ডেন্স লৈছে আসলে ইমান বাচ্চা নাহিলে নহয় আজি বেয়া লাগিছে আৰু আসলে প্ৰিন্সিপাল মেমে এয়া ইমান ধুনীয়াকৈ শিকাইছে সবকে ডান্স নোহোৱাৰ কাৰণে তেখেতে বহুত দুখ পাইছে ল'ৰা-ছোৱালীক কিবা এটা শিকাওঁ বুলি আমাৰ পল্লৱী মেমে ইমান ধুনীয়া কষ্ট কৰিছে কিন্তু বহুত পেৰেণ্টছে আজি ল'ৰা-ছোৱালী নপঠালে এইটো বস্তু কিন্তু মোৰো বেয়া লাগিছে
কাৰণ ইমান বাচ্চা আজি অহা নাই আৰু আচলতে সৰু আয়োজনখিনি লাভ হয় যদি নাহে তেতিয়াহ'লে আমি ইমান কষ্ট কৰিলো মনত বৰ দুখ পাওঁ সঁচা আৰু পেৰেণ্টছ বিলাকৰ সেইটো দায়িত্বভাৰ থাকিব লাগে বুলি মই ভাবোঁ কাৰণ অনুৰোধ নেক্সট চেলিব্ৰেশ্যনৰ পৰা যাতে তেওঁলোকৰ শিশুসকলক স্কুললৈ পঠিয়ায় সেয়া আজি ইমান কমটি বাচ্চা আহিছে মনটোৱে বেয়া লাগি গৈছে মানে মই ভাবিছোঁ ইমান বাচ্চাটো কম নহয় ইমান বাচ্চা পঠোৱা নাই ভাবিব পৰা নাই মানে তেনেকুৱা আপোনালোকে নেক্সট টাইম নকৰিব কাৰণ মেমেও বহুত কষ্টত শিকাইছে ন সকলোখিনি আয়োজন কৰি আমাৰ টিচাৰ্ছ গ্ৰুপবিলাকে চবেই কিবা না কিবা এটা বনাই আনিছে মেৰিনাই বনাইছে কেক আৰু কফি আৰু কফি ন কফিয়ে বনাইছে তিল পিঠা আৰু বিৰুদাইনে এইফালে বনাইছে কুকুৰা মাংস বনাই আছে ভিতৰত মানে একদম বিভিন্ন যোগাৰ চলিছে ইয়াতে এইফালে মাহ প্ৰসাদ যোগাৰ কৰিছে স্কুলৰ সকলোৱে আৰু তেনেকৈ আৰু মই বিশেষকৈ মোৰ যোগাৰ কৰিব নোৱাৰিলোঁ সেইকাৰণে হাঁহ মাংসকে বনাবলৈ দিছোঁ আৰু হাজবেণ্ডক তেখেতে মোতকৈ বেছি ভাল হ'লে পোৱালীবিলাকে খাইছে আৰু চব প্ৰসাদ দিছে এইফালে কেক নাৰিকল আমাৰ প্ৰিন্সিপাল মেম পল্লৱীক বহুত মানে সঁচাকৈ মানে কি ক'ম মুঠতে ইমান এক্টিভ তাই চাওকচোন ইমান ধুনীয়াকৈ আয়োজন কৰিছে চব বস্তু মাঘৰ বিহুৰ ভোজ খাবলৈ লৈছোঁ যিহেতু মাঘ পোৱাহিয়ে নাই মাঘৰ বিহু পোৱাহি নাই কিন্তু তথাপিও আজি স্কুলত এটা ধুনীয়া পাৰ্টি চলিছে আমি সকলোৱে আজি মুগাৰ চাদৰ বোৱা মেখেলা আৰু চবেই একদম এটা এটা বনাই আহিছে দেই এইফালে ভাত চাটনি চালাড হাঁহ মাংস কুকুৰা মাংস এয়া কি কণী দম মুগলাই আফগানী এগ বাই মেৰিনা মেম ৱাও মইহে নাজানো দেই এইবিলাক বনাবলৈ আৰু দেই এতিয়া আমি আৰু আজি ভোগালী বিহুৰ এই অনুষ্ঠানটি খুব ধুনীয়াকৈ হৈ গ'ল আমি সকলোৱে খাই বৈ এতিয়া অকণমান ফটো তুলিবলৈ লৈছোঁ আচলতে কণ কণ ল'ৰা ছোৱালীবিলাকক প্ৰিন্সিপাল মেমে নিজ হাতেৰে পোলাও বনাই খুৱাইছে মানে ভাবিব নোৱাৰি তেখেতে ইমানেই কষ্ট কৰে স্কুলখনৰ কাৰণে সেই মুহূৰ্তত আচলতে মই ঘৰলৈ আহিছিলোঁ মাংস ল'বৰ কাৰণে সেইটো কাৰণে মই সেই মুহূৰ্তটো মই মোৰ ভিডিঅ'ত কেপচাৰ কৰিব নোৱাৰিলোঁ আৰু ইয়াতে জনাওঁ যে এইখন স্কুলৰ এডমিশ্যন এতিয়াও অ'পেন হৈ আছে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিব পাৰে এইখন স্কুলৰ এটা সুখবৰ মই আপোনালোকক দিব বিচাৰিছোঁ নতুন স্কুল হিচাপে যথেষ্ট সোনকালে আচলতে এই স্কুলখন নাম কৰিছে বুলি মই ভাবোঁ কাৰণ ইণ্টাৰনেশ্যনেল অলিম্পিয়াড যিটো হিন্দী এক্সাম হয় তাত ক্লাছ 1ৰ হিমাংক য়াদৱ বুলি ল'ৰা এটাই খুব ভাল ৰিজাল্ট কৰিছে আৰু মোৰ ফালৰ পৰা হিমাংক য়াদৱক কংগ্ৰেচুলেশ্যন জনাইছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোৱে ভালকৈ ভোজ খাওক ফূৰ্তি ফাৰ্তা কৰক সকলোৱে আৰু আগতীয়াকৈ আপোনালোক সকলোলৈ আমি ছেণ্ট থমাছ স্কুল ফালৰ পৰা সমূহ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু এইফালে ফটোশ্বুট শেষ হোৱাই নাই আজিলৈ আহিছোঁ বাই